সাবস্ক্ৰাইব কৰক আমাৰ মুক্কেল ভইচ আছাম চেনেলটিক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। ধন্যবাদ। ছাত্ৰসকল, আজি আমাৰ স্কুলত একজন অফিচাৰ আহিব। অফিচাৰজনে তোমালোকে কিন্তু ভালকৈ কিবা কৰিব। তোমালোকে কিন্তু ভালকৈ থাকিবা দেই। ছাৰ ভালে ভালে আহিছেনে? আহিছো কিবা মই চাইকেলখন থৈ আহো নেকি? ঠক ছাৰ এইসকল মোৰ ছাত্ৰ। কিবা তোমালোকে এটা কাম কৰাচোন, তোমালোকৰ নামবোৰ খালী পাতি কোৱাচোন। স্যার মোর নাম নিপেন চন্দ্র বরদলৈ। ছাৰ মোৰ নাম ঠগৈ ডেকা। স্যার মোর নাম রবীন্দ্র টেমা। স্যার মোর নাম চালু আহমেদ। গুড এতিয়া তোমালোকক ছাৰে কেইটামান প্ৰশ্ন সুধিব। তোমালোকে কিন্তু থট হৈ উত্তৰ দিবি দেই। হ'ব স্যার। সুধক ছাৰ। বাৰু তুমিয়ে কোৱাচোন, ধনু কোনে ভাঙিছিল? ছাৰ মই দেখা কোনে বাৰু তুমিয়ে কোৱাচোন এতিয়া। স্যার মই নাজানো, যোৱাকালি স্কুলত কাম আছিল। ঐ এতিয়া তুমিয়ে কোৱাচোন। স্যার মই এমাহ স্কুলত আহাই নাছিলো, মামাহাৰ ঘৰত গৈছিলো। বৰুৱা কি ছাৰ? এইবোৰ তোমাৰ কি ছাত্ৰ হে? আজিলৈকে ধনু কোনে ভাঙিছিল ইটো নাজানে, এইখিনিকে নাজানে। আপুনি কি শিকাইছিল সিহঁতক? ছাৰ মানে মই তাৰ এই একমাহ ছুটিত আছিলোঁ। কোনে বা ভাঙলা এখন? ঐ চলিহঁত, তোমালোকে নকাক দিয় ছাৰক কোনে ভাংছে ধনু? হেৰি আপুনি কি শিক্ষকে? এইখন স্কুলত কিমান দিনৰ পৰা আপুনি কাম কৰি আছে? আপুনি সাধাৰণ কথাটোকে নাজানেনে? মই কিন্তু আপোনাৰ ওপৰত একশ্যন ল'ম। শিক্ষক হ'বলৈ আহিছে ন? চোন এইবোৰতো কোনোবা আহে নাই, ওলাই ভাল। নাই মই একো নুশুনো আৰু যাওঁ। ঐ বদমাছত, তহঁতে আজি ধনু ভাঙি মোৰ চাকৰি খেদালি হৈ। ইয়াৰ পিছত যদি এতিয়া তহঁতক মই কেইটামান প্ৰশ্নৰ উত্তৰ দিম। তহঁতে কিন্তু যাকে সুধো থট হৈ উত্তৰ দিবি। পাৰবি নে নাই? বাৰু টেমা, তই কচোন ষ্টেণ্ড আপ মানে কি? স্যার স্টেজ পাতে বহা। এই ঠগৌ, ছাৰ তই কচোন ষ্টেণ্ড আপ মানে কি? ষ্টেণ্ডামান উঠা। স্যার কাটতে শুদ্ধ হইছে। দুজনে দুটা কলি নহয়, মুস্কিলেই হ'ল। বাৰু টেমা, তোক কোনে পঢ়াইছিলো? স্যার টিউশন মাস্টারে। টিউচন ছাৰ কি পাছ? স্যার দিয়ে পাস। তই ফেলে দিবা নৰি ৰ। বাৰু ঠগৌ, তোক কোনে পঢ়াইছিলো? মামাই মামা কি পাছ? ডাবুল মে বাছ। ডাবুল এম এ পাছ? হয় ছাৰ। তই ফেলে দিবা নৰি ৰ। বহ তোন বহ। চালু, তই কচোন জ্বৰ ভাতা কাক বোলে? স্যার ওপৰৰ পৰা পাৰিল পানী পৰি হল গাটা গাটাও গাটা মস্ত গাটা তাকে বোলে জ্বৰ ভাটা। সুন্দৰ উত্তৰ দিছা হে। বহ বঢ়িয়া বহ। নিপেন, তই কচোন পোন প্ৰথমে কোনে সুৰংগ খান্দিছিল? স্যার পোন প্ৰথমে কেঁচে আৰু কুমটিয়ে সুৰংগ খান্দিছিল। সুন্দৰ উত্তৰে। বহ জানা দেখোন তই। বহ। চালু, তই উঠোন। ধৰি ল টেমাৰ হাতত 4টা বগৰী গুটি আছে, তাৰে 2টা তই চুৰ কৰলি। স্যার মই চুৰ কৰা নাই। আহা ধৰি ল না। স্যার মই চুৰ নকৰো। ধৰি লচোন বাবা। স্যার মই চুৰ কৰা নাই স্যার। ধৰি ল ৰে। ধৰি ল ভাই দিছো আই। ধৰি ল ভাই দিছো আই। কি কম আৰু ইহঁতক, মোৰ মাথা খাই দিল ইহঁতে। কি কম আর। ক'ত গেলি আই দুহুন? ক'ত গেলি আই? পালা লেখছে না আহুন। মোৰ মাথা চাথা ঘূৰে একেবাৰে কিবা হৈ গেল। ঘৰক লৈ থৈ আহিব পাৰবি না?